নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকক কোনোবা স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' মাজলৈ। আৰু যিহেতু মানে মোক এক্সাম আছিলে, সেইবাবে বহুত দিন ভিডিঅ' বনোৱা নাই। যেতিয়া আজি মানে 11টা আজি এক্সাম শেষ হ'ল আৰু আমি একদম মানে ভেলাঘৰ প্ৰস্তুতি মানে ধুনীয়াকৈ লাগি গৈছোঁ। আৰু এইপিনে পুৰা নোৱা চা আমাক কাটিছে এইপিনে নোৱা চা কাটিলে আমি আৰম্ভ কৰিছোঁ। একদম মানে আমি একদম ভেলাঘৰ বনোৱালৈকে তোমালোকৰ ভিডিঅ'টো মানে দি থাকিম, চাই থাকিব একদমলৈকে, একদম চাই থাকক। ভালে পায়ে জানই ফুলৰ মৌচুৰে কদি ফুলে ফুল আমাৰ যিমান নি আছে দেই, ভিডিঅ' কল কৰিছে নি আছে জিন্তু বাই ধুনীয়াকৈ। 2,000 years later. আৰু কালি গাইছ মানে আমি এয়া নোৱাৰিলোঁ, আজি পুৰা বেৰ বনাই আছোঁ। আমাৰ লগত জিন্তু বা আছে বাৰু, এইপিনে এখন বনাই আছোঁ আৰু এইপিনে এখন বনাই আছোঁ, মানে এখন বনাই হ'ল আৰু এখন বনাই আছোঁ। আৰু ভিডিঅ'টো চাই থাকক একদম ধুনীয়াকৈ। আৰু মানে বহুত কষ্ট হৈছে ন, এই গোটেই ঘৰটো আমি বনাব লাগিব। চাই লওক এই গোটেই ঘৰটো, মানে এইবোৰ যে দেখিছে খুটাবোৰ নহয়, খুটাবোৰ গোটেইটো বনাম ন, বান্দুল বনাম, মানে এটা ডাঙৰ ঘৰ নিচিনা হ'ব। আৰু ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো, ভাল পালে লাইক কৰিব ন, হয় নহয়, লাইক কৰিব। আৰু যিহেতু কাইলৈ পুৰা এনজয় কৰিম, চাই থাকক একদম ধুনীয়াকৈ। আৰু যিহেতু আজি হ'ল 13 তাৰিখ, আৰু যিহেতু আজি মানে উৰুকা ৰাতি, যিহেতু আমি মানে মোৰ এটা মিনি ব্লগ দিছিলোঁ, তাত আপোনালোকে দেখা পাইছিলে আমি মানে ভেলাঘৰ বনাই আছোঁ। যিহেতু মানে আমাৰ এইপিনে মানে বনাই আছোঁ, এইপিনে কমপ্লিট হৈছে, এইপিনে নাই হোৱা, এইপিনে বেৰি দিব আছে, এইপিনে দিব আছে আৰু এইপিনে দিব আছে, বাকী এইপিনে মানে কমপ্লিট হৈছে। আৰু যিহেতু আৰু মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু যিহেতু এইপিনে আমাৰ খৰি চৰি কাটি আছে, আৰু এইপিনে আমাৰ জিন্তুমণিয়ে কি কৰিছে এইবোৰ, এই ভেলাঘৰ বনোৱাৰ কাৰণে মানে কামি কাটি আছে। যিহেতু বন্ধুসকল মানে আজি ভিডিঅ' বনাই ইমান এটা সময় মানে নহ'ল, যিহেতু এইবোৰ কামত লাগিলোঁ। আৰু এইপিনে মেজি বনোৱা হ'ল বাৰু ধুনীয়াকৈ, আৰু এইটো কাইলৈ ৰাতিপুৱা ধুনীয়াকৈ জ্বলাই দিব, ধুনীয়াকৈ চাব। আৰু একদম ৰাতি কি কওঁ চব দেখুৱাই যাম, চাই ভিডিঅ'টো একদম এণ্ডলৈকে। আৰু যিহেতু এইপিনে মানে মানে ইয়ালৈকে কমপ্লিটেড হ'ল, আৰু এইপিনে দিব আছে ছাইডটোত, এইখন দিব আছে, তাৰপিছত ওপৰত মানে খেৰ চেৰ দিব আছে, আৰু মানে নোৱা চা দিব আছে, তাৰপিছত কমপ্লিটেড। আৰু ইয়াত ধুনীয়াকৈ পাৰি দিম আৰু ঢেলাই, আৰু শুম আৰু এনজয় কৰিম। 2,000 years later. আৰু ফাইনেলি গাইজ ধুনীয়াকৈ মানে হৈ গ'ল ৰাতি। আৰু যিহেতু এইপিনে আমাৰ ভেলাঘৰ প্ৰস্তুতি চলাই আছোঁ, এইপিনে মানে ভেলাঘৰ বনাই কমপ্লিটেড হৈ গ'ল। আৰু এইটো আজি ইয়াত ধুনীয়াকৈ শুম, আৰু এইবোৰ লগত আছে চব শুম আৰু ইয়াতে পুৱা। এয়া আমাৰ জিন্তু বা চাওঁ জিন্তু এই চাব লাগিব ন, এইটো মাংস ল'লোঁ ধুনীয়াকৈ, ধুনীয়াকৈ মাংস চাংস হৈ গ'ল লৈ। আৰু এটা দোকান আহিছোঁ, যিহেতু চিখ লাগিব খাবলৈ, অকণ এনজয় কৰিবলৈ, তাই দোকানলৈ আহিছোঁ। আৰু যিহেতু আমাৰ যোনটো ভোগালী বিহু শুভেচ্ছা চাচা মোক লবা ভোগালী বিহু শুভেচ্ছা থাকিল। আৰু যিহেতু গাইজ একদম আৰু ধুনীয়াকৈ ভেলাঘৰত শুই আছোঁ মজাকৈ আমি, একদম মানে যিহেতু মানে ইষ্টলৈকে খানাটো নাই খাবা, খানাটো আৰু গাইজ যিহেতু একদম ধুনীয়াকৈ জুইখন ফাম লাগিছোঁ, মানে জুইখন ফাম মানে আইতা আছে, জুই ফুৱাই আছে, মই ধুনীয়াকৈ জুইখন ফালোঁ। যিহেতু গাইজ এতিয়া বাজিলে 12টা, আৰু এইপিনে দেখিছে এইপিনে এজন শুই আছে, আমি দুজন
পুৱা উঠি আছোঁ ধুনীয়াকৈ আৰু আৰামছে এইপিনে এজন শুই আছে ৰাতিপুৱা পাব এতিয়ালৈকে খোৱা নাই ভালকৈ খোৱা নাই আৰু আমাৰ ভেলাঘৰটো পাক চাওক আৰু আজি ভিডিঅ' মানে বনোৱা নহ'লে নহয় জানো যিটো কামত ব্যস্ত আছিলোঁ সেইকেইটা নহ'লে চাই থাকক আৰু যিহেতু যিসকলে চুৰ কৰিছে ন চুৰ কৰিব নালাগে যিহেতু আৰু গাইছ যিহেতু আমাৰ আজি উঠা দেৰি হৈ গ'ল পুৱা দিলোঁ নহয় জানো আৰু এইপিনে চকমি আজি খতমে হ'ব ইমেজি আমি এতিয়া সাৰ পাইছোঁ 7টা ন কালি ৰাতি 1টা বজাত শুইছোহে আমি ৰাতি 1টা বজাত আমি শুইছোহে কালি কালি এটাত শুইছোঁ ঘূৰি মেলি আৰু দেখিছোঁ মেজি নাই দেখিছে এৰা